নমস্কাৰ প্ৰিয় দৰ্শক, কাইৰালে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। সাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকৰ কাৰণে কৈছো যে সকলোবোৰ ভিডিও একদম শেষলৈকে চাই থাকিব। আমাৰ ভিডিওবোৰ ভাল লাগিলে লাইকস দিব নিশ্চয়কৈ আৰু কমেন্ট যোগে সদায় জনাব যে কেনেকুৱা লাগিছে কাপোৰবোৰ চাই। সো আহকচোন চাও আজিও কেইজুমান খুব সুন্দৰ কাপোৰ একদম ৰিজনেবল প্ৰাইসত। প্ৰথম যোৰ কাপোৰ দেখাইছো, এইযোৰ আহিব সুপাৰ ময়শ্চাৰাইজড, খুবেই ধুনিয়া একদম ওয়েডিং স্পেশাল কাপোৰ, বহুত বেছি ধুনিয়া কাপোৰ। আজি অফাৰ প্ৰাইস থাকিব আমাৰ এই কাপোৰত, আপোনাৰ একদম অফাৰ প্ৰাইস থাকিব। সো সোনকালে আপোনালোকে স্ক্ৰিনশ্বট মাৰি আমাক পঠিয়াব। আমাৰ নম্বৰটো আমাৰ ডেসক্ৰিপশন বক্সত দিয়াই থাকিব। খুবেই ধুনিয়া এইখিনি আঁচল পাৰ্ট থাকিব আৰু মাজত এনেকুৱাকৈ বুটা বসা আছে কাপোৰযোৰৰ, আৰু মেখেলাখন দেখাইছো এনেকুৱা আহিব। খুব হেভি সেট এটা একদম নীলকে গাম থাকিব আৰু লগতে থাকিব এইকেটা সাইড পাৰি, সাইডৰ পাৰি কেটা মই দেখাই লৈছো। এইকেটা সিলভাৰ গুণা ওয়াকত আহিব আৰু মাৰুনত আছে। কালাৰটো যে কেনেকুৱা ধুনিয়া, ডুৱেল টোন কালাৰত আহিব, খুব ধুনিয়া হয়। আৰু ব্লাউজ পিসটো দেখাইছো, ব্লাউজ পিসটো হেভি আহিব, এনেকুৱাকৈ থাকিব, তিনিটাকৈ পাৰি আছে ব্লাউজ পিসত। খুব ধুনিয়া লাগিছে কাপোৰযোৰ, ল'ব পাৰিব মাত্ৰ 3280 रुपीजত, 3280 টকাত ল'ব পাৰিব। নেক্সট কালাৰটো দেখাইছো, ওয়াও কেনেকুৱা মৰম লগা কালাৰ, একদম লাইট স্কাই ব্লু কালাৰত আহিব। তাতে হট পিংক আৰু সিলভাৰ গুণাৰ কাম থাকিব এনেকুৱাকৈ। আৰু লগতে এইখিনি আহিব আঁচল পাৰ্টটো, আৰু এইখিনি থাকিব সাইড পাৰি। খুব ধুনিয়া হয় কাপোৰযোৰ, একদম সিম্পল সোবৰ আৰু যিকোনো অকেজনতে পিন্ধিবলৈ পারফেক্ট হয়। কাপোৰযোৰ চাই দামটো বহুত বেছি ৰিজনেবল হয়। এখন আহিব মেখেলা, খুব সুন্দৰকৈ কৰা আছে, পিওৰলি হ্যান্ড ওভেন হয়। এইখিনি আহিব ব্লাউজৰ পিস, লগতে এইটো ব্লাউজৰ পিছত খুব সুন্দৰকৈ হাতত স্লিভত বনোৱা আছে। ল'ব পাৰিব মাত্ৰ 3280 रुपीजত। নেক্সট কালাৰটো দেখাইছো, খুব ধুনিয়া কালাৰ হয়, মসুৰ দাইলৰ কালাৰত থাকিব। কাপোৰযোৰ খুবেই ইউনিক, বুটা বসা কেটা খুবেই ইউনিক, চাব পাৰে সিলভাৰ গুণা আৰু মাৰুনত থাকিব। এইখিনি আহিব আঁচল পাৰ্টটো, খুবেই ধুনিয়াকৈ কৰিছে। আৰু এইটো থাকিব সাইড পাৰি কেটাও খুব সুন্দৰ হয়। লগতে থাকিব মেখেলাখন, এনেকুৱাকৈ আহিব মেখেলাখন, আৰু মেখেলাখনৰ লগতে ব্লাউজ পিস अवेलेबल। ব্লাউজ পিসটো খুবেই আহল বহল হয়, আপোনালোকে বৰ ধুনিয়াকৈ 3/4 ব্লাউজ চিলাব পাৰিব। এইটো আহিব ব্লাউজৰ পিস, এইখিনি হাতত পাৰি আহিব। খুব ধুনিয়া কাপোৰযোৰ আৰু লাইট ওয়েটেড আৰু পিন্ধিবলৈ একদম কমফৰ্টেবল। যেহেতু এতিয়া উইন্টাৰ ইমান নপৰে, সো এনেকুৱাবোৰ কাপোৰ পিন্ধিব আপোনালোকে বহুতে বেছি কমফৰ্টেবল পাব। সো এই কাপোৰযোৰ লাভ কৰিব মাত্ৰ 3280 रुपीजত। নেক্সট কালাৰ এটা দেখাইছো, পেৰট গ্ৰীন কালাৰত আছে, খুব ধুনিয়া এইযোৰ কাপোৰৰ কালাৰ কম্বিনেশনটো চাব। সিলভাৰ গুণা কপাৰ গুণা মিক্স হৈ আছে কাপোৰত, আৰু মাৰুনত মিনা কৰা আছে। এইখিনি আঁচল পাৰ্ট আহিব, খুবেই ইউনিক কাপোৰযোৰ, খুবেই ধুনিয়াকে আমি বোৱাই আনিছো। আৰু এইখন হ'ব এইখিনি হ'ব সাইডৰ পাৰি, খুব ধুনিয়া হয় সাইড পাৰি কেটাও, যেতিয়া লগাই তুলিব কাপোৰযোৰ খুব ইউনিক আৰু ধুনিয়া লাগিব। এইখন থাকিব মেখেলা, মেখেলাখনো খুব হেভি হয়, ওপৰলৈকে কাম আছে। আৰু লগতে থাকিব ব্লাউজৰ পিস, ব্লাউজৰ পিসৰ হাতত খুব সুন্দৰকৈ পাৰি এটা থাকিব। এইটো আহিব পাৰিটো, খুব ধুনিয়া কাপোৰযোৰ, বহুত বেছি ধুনিয়া, লাইট ওয়েটেড আৰু পিন্ধিবলৈ ধুনিয়া হ'ব। ল'ব পাৰিব মাত্ৰ 3280 रुपीजত। নেক্সট কালাৰটো দেখাইছো, এইটো হৈছে লাইট বেবি পিংকত থাকিব, বেবি পিংকত থাকিব। খুব ধুনিয়াকৈ বুটা বসা আছে, হট পিংক, সিলভাৰ গুণা, কপাৰ গুণা ওয়াৰ্ক আছে। লগতে মই আঁচল পাৰ্টটো দেখাইছো, এনেকুৱাকৈ আহিব আঁচল পাৰ্টটো, আৰু এইখিনি আহিব সাইডৰ পাৰি। খুব ইউনিক হয় এইকেইযোৰ কাপোৰ, খুবেই ধুনিয়া, একদমই ইউনিক হয় কাপোৰ কেইযোৰ।
আৰু এইখন থাকিব মেখেলা মেখেলাখনো খুব সুন্দৰ একদম ওপৰলৈকে নীৰ ওপৰলৈকে কাম থাকিব সেইকাৰণে হেভি হয় কাপোৰযোৰ লগতে ব্লাউজ পিচটো হেভি আহিব ব্লাউজ পিচৰ হাতত খুব সুন্দৰকৈ এনেকুৱাকৈ পাৰি এটা থাকিব এয়া চাওকচোন খুব ধুনীয়া কাপোৰযোৰ একদম পিন্ধিবলৈ কমফৰ্টেবল দেখিবলৈ খুব শুৱনি হয় এইযোৰ কাপোৰ ল'ব পাৰিব ৩২৮০ টকা খুব সুন্দৰ হয় নেক্সট কালাৰটো দেখাইছো ওয়াও এইটো যে কেনেকুৱা মৰম লগা কালাৰটো একদম ৰেড এণ্ড পিংক ডুৱেল টোনত থাকিব দুটা কালাৰ আহিব ৰেডত আৰু পিংকত এইখিনি আহিব আঁচল পাৰ্টটো এনেকুৱাকৈ আহিব আঁচল পাৰ্টটো তাতে ৰেডৰ কাম আছে এযোৰ খুবেই ইউনিক আৰু খুবেই গৰ্জিয়াছ কাপোৰ এইখিনি আহিব সাইড পাৰি লগতে মেখেলাখন থাকিব এইখন আহিব মেখেলাখন কাপোৰযোৰ বহুত বেছি মৰম লগা যেতিয়া আমি ৰেডি টু ওয়্যাৰ কৰি তুলিব কেনেকুৱা ধুনীয়া লাগিব কাপোৰযোৰ এইখিনি আহিব ব্লাউজ পিছতো হাতত হেভিকৈ এটা পাৰি থাকিব এই কাপোৰযোৰ ল'ব পাৰিব 3280 रुपीजত নেক্সট কালাৰটো দেখাইছো এইটো যে খুবেই ইউনিক কালাৰটো খুবেই হয় ইউনিক হয় কালাৰটো চাব পাৰে গ্ৰে আছে গ্ৰেটো একদম নৰ্মেল গ্ৰে নহয় সিলভাৰ গ্ৰে মানে ইয়াতে ডুৱেল টোন কালাৰত আহিব এই কালাৰটো শাইন আছে কাপোৰযোৰৰ এইখিনি আহিব সাইড পাৰি আৰু আঁচল পাৰ্ট খুব ধুনীয়া কাপোৰযোৰ একদম হেভি হয় গুটেই গাতে হেভি ৱৰ্ক আছে এইকেইটা আহিব সাইডৰ পাৰি খুব ধুনীয়া হয় কাপোৰযোৰ আৰু মেখেলাখনো খুব হেভি একদম ওপৰলৈকে থাকিব কাপোৰ কেইযোৰ পিওৰ সুপাৰ ময়েশ্চাৰাইজত থাকিব আৰু এইটো আহিব ব্লাউজৰ পিছত খুব সুন্দৰকৈ এনেকুৱাকৈ স্লিভটোত থাকিব এই কাপোৰযোৰো ল'ব পাৰিব মাত্ৰ 3280 रुपीजত ভাল লাগিলে জলদি আমালে স্ক্ৰিনশ্বট মাৰি পঠিয়াব কাৰণ সব বিলাক কাপোৰ ওয়ান পিস আছে নেক্সট কালাৰটো দেখাইছো এইটো আহিব লাইট পিচ কালাৰত তাতে ৰেড আৰু সিলভাৰ গুণা মিনা কৰা আছে এই কাপোৰযোৰ খুব বেছি ধুনীয়া আৰু মৰম লগা হয় গৰ্জিয়াস সেট এটা আৰু লাইট ওয়েটেড পিন্ধি একদম কমফৰ্টেবল গাটি লাগি থাকিব খুব সুন্দৰ হয় চাব পাৰে আঁচল পাৰ্টটো এইখিনি আহিব সাইডৰ পাৰি দেখিছেনে বাৰু খুব ধুনীয়া হয় আৰু মেখেলাখনো মই দেখাই লৈছো মেখেলাখন আহিব এনেকুৱাকৈ খুব ধুনীয়া একদম ওপৰলৈকে কাম আছে চাব পাৰে হেভি সেট এটা লগতে ব্লাউজৰ পিছটো হেভি কে আছে এনেকুৱাকৈ স্লিভত এনেকুৱাকৈ আহিব এই কাপোৰযোৰ ল'ব পাৰিব 3280 रुपीजত ভাল লাগিলে লগে স্ক্ৰিনশ্বট তুলি আমালে পঠিয়াব নেক্সট দেখাইছো কেইটামান সেমি পাটৰ হাতে বুৱা ৰিহা চাদৰ আপোনালোকে যিকোনো মেখেলাৰ লগতে পিন্ধিব পাৰিব এখন হৈছে বা আপোনালোকে যদি পিওৰ পাটৰ কাপোৰ পিন্ধিছে তাৰ লগত এজে ৰিহাও ল'ব পাৰে এখন হৈছে পিওৰ সেমি পাটৰ হাতে বুৱা খুব ধুনীয়া ৰিহা চাদৰ এনেকুৱাকৈ আহিব আঁচল পাৰ্টটো থাকিব মাজত সৰু সৰু বুটা আছে ৰানী পিংকত আহিব খুব ধুনীয়া গৰ্জিয়াস ভাইব্ৰেন্ট কালাৰটো ল'ব পাৰিব মাত্ৰ 680 টকা নেক্সট দেখাইছো ৰেডত আহিব এইযোৰ ৰেডত গ্ৰীন থাকিব আৰু গোল্ডেন গুণাৰ কাম আছে আঁচল পাৰ্টটো দেখাইছো খুবেই ধুনীয়া আমাৰ ৰেডি টু ওয়্যাৰ হৈ আহিব দুহি কৰাই থাকিব কাপোৰ হেয়াত প্ৰত্যেকখন চাদৰতে ল'ব পাৰিব 680 টকা মানে 680 रुपीजত ল'ব পাৰিব তো দেখাইছো গ্ৰীনত ডাৰ্ক গ্ৰীনত থাকিব এইটো ডাৰ্ক গ্ৰীনত গোল্ডেন গুণা আৰু ৰেডৰ মিনা কৰা আছে খুব ধুনীয়া চাদৰখন ৰিহা চাদৰ হয় পাৰি নাথাকিব ইয়াতে ল'ব পাৰিব 680 টকা নেক্সট কালাৰটো দেখাইছো ব্ল্যাকটো সকলোৰে ফেভাৰিট বাৰু খুবেই ভাল লাগে তাতে ৰেড মিনা আৰু গোল্ডেন গুণা কাম আছে খুব ধুনীয়া এইখন আপোনালোকে যিকোনো মেখেলা হওক পাটৰ মেখেলা বগা মেখেলা টচৰ মেখেলা সবৰ লগত পিন্ধিব পাৰিব এইখন লাভ কৰিব 680 টকা খুব ধুনীয়া এইখন দেখাইছো পিচ কালাৰত আহিব চাওকচোন পিওৰলি হ্যান্ডওভেন আৰু খুবেই ধুনীয়া একদম লাইট ওয়েটেড পিন্ধি একদম গৰম নাপাব একদমই ধুনীয়া ফিনিশিং হয় এইখিনি সাইড পাৰি আহিব ল'ব পাৰিব মাত্ৰ 680 টকাত ল'ব পাৰিব এইখন হৈছে আৰু এটা নিয়ন গ্ৰীন কালাৰত থাকিব খুবেই ধুনীয়া ৰেড আৰু গোল্ডেন গুণাৰ কাম থাকিব এইখিনি আঁচল পাৰ্ট থাকিব গুটেগাতে বুটা বসা আছে সাইড পাৰি নাথাকিব এইখন ল'ব পাৰিব 680 টকাত
আজি আমাৰ ভিডিঅ'ত ইমানখিনি আছিলে আমাৰ ৰিলছবোৰ চাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থব তেতিয়া আমাৰ নটিফিকেশনছবোৰ সোনকালে পাব ভিডিঅ'ছবোৰ অহাৰ আগতে আৰু আহিলে আপোনালোকে সোনকালে কাপোৰবোৰ বুকিং কৰিব পাৰিব সো তেতিয়ালে নমস্কাৰ আহিছো